সো হাই গাইজ, আজি মই মোৰ ফাৰ্মৰ ছাগল দেখুৱাম। মোৰ ফাৰ্মৰ নাম জামান গোট ফাৰ্ম। চাওক, এটা ছাগলী 36 মাহত 12টা পোৱালি দিছে। তাৰ ভিতৰত 8টা বিক্ৰী কৰি দিলোঁ। 4টা পোৱালি আছে, তাৰ ভিতৰত 2টা খাচী আৰু 2টা সৰু পোৱালি। আপোনালোকে যদি ছাগল পালন কৰে, মই আপোনাক ক'ম ব্লাক বেংগল ছাগল পালন কৰিব। ব্লাক বেংগল ছাগলৰ বেমাৰ ক'বলৈ গ'লে নাই। মই আপোনাক ক'ম ব্লাক বেংগল পালন কৰক। খোৱা খৰচ কম, অলপ খৰচতে পালন কৰিব পাৰি। বন্ধুসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আগামীতে মই এটা ভিডিঅ' আপলোড দি আছোঁ PPR ওপৰত। PPR কি বস্তু হয় সেইটো মই আপোনাক আগামী ভিডিঅ'ত জনাই দিম। ধন্যবাদ।